নমস্কাৰ। আজি মই এখন নতুন ইংৰাজী গ্ৰন্থৰ অসমীয়া সাৰাংশ ক'বলৈ লৈছোঁ। কিতাপখনৰ নামটো হৈছে হোৱাট ইয়ৰ ডাক্তৰ ডাজ নট ন' এবাউট নিউট্ৰিশ্যনেল মেডিচিন মে বি কিলিং ইউ। লিখক হৈছে ডক্টৰ ৰে ডি ষ্ট্ৰেণ্ড, MD। আপুনি চাগৈ আচৰিত হৈছে যে এজন ডাক্তৰ হৈ পেলাই কি সাংঘাতিক ধৰণৰ কিতাপ লিখিছে। কিতাপখনৰ নামটোৰ অসমীয়া অৰ্থটো এনেকুৱা হ'ব, আপোনাৰ ডাক্তৰে নিউট্ৰিশ্যনেল মেডিচিনৰ বিষয়ে যি নাজানে সেয়ে আপোনাৰ মৃত্যু পৰ্যন্ত ঘটাব পাৰে। বৰ আচৰিত কথা নাই? ডাক্তৰ হৈ পেলাই কেনেকুৱা ধৰণৰ কিতাপ লিখিছে আপোনাৰ মনত প্ৰশ্ন আহিব। কিন্তু কিয় লিখিছে, তেওঁ সুন্দৰ পাতনিৰে আৰম্ভ কৰিছে কিতাপখন। আৰু ইণ্টাৰেষ্টিং কথা, কিতাপখন পৃথিৱীৰ 100তকৈ অধিক ভাষালৈ অনুবাদ হৈছে। অসমীয়াতো অনুবাদ হৈছে। অসমীয়াৰ অনুবাদটো আপোনাৰ এনেকৈ লিখিছে, আপোনাৰ ডাক্তৰে পুষ্টিতত্ত্বৰ বিষয়ে জানেনে? এই কিতাপখন সকলো লোকৰ বাবে প্ৰয়োজনীয়, বিশেষকৈ যিসকল লোকে আমাৰ তথাকথিত দুৰাৰোগ্য ৰোগত ভুগি আছে, যেনে কেঞ্চাৰ, আৰ্থ্ৰাইটিছ, হাৰ্ট ডিজিজ, ছুগাৰ, এমফিচিমা। সেই সকল লোকে তেওঁলোকৰ ডিজিজটোৰ বিষয়ে ভালকৈ বুজিব পাৰিব আৰু লগতে তাৰ প্ৰতিকাৰ কেনেকৈ কৰে সেই বিষয়ে জানিব পাৰিব। লগতে তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব যে তেওঁলোকে তেওঁলোকৰ ডিজিজটো নিজেই কণ্ট্ৰল কৰিব পাৰিব। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ পিছত আপোনাৰ এটা কথা স্পষ্ট হ'ব যে আমি যাক দুৰাৰোগ্য বুলি ভাবোঁ সেই ৰোগবোৰ আচলতে দুৰাৰোগ্য নহয়, সিহঁতক আৰোগ্য কৰিব পৰা যায়। আৰু সেইবোৰক আচলতে দুৰাৰোগ্য বুলি নকৈ ডিজেনাৰেটিভ ডিজিজ বা ক্ষয় ৰোগ বুলিহে কোৱা হয়। গতিকে আশা কৰোঁ আপুনি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনাৰ প্ৰিয় লোকসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ ভিডিঅ'টো সকলোৰে কাৰণে প্ৰয়োজনীয়। এতিয়া আহোঁ আমি কিতাপখনৰ পাতনিৰ কথালৈ। কিতাপখনৰ পাতনিত লিখকে উল্লেখ কৰিছে যে ডক্তৰসকল সদায় বেমাৰমুখী। তেওঁলোকে বেমাৰটো বিচাৰি ফুৰে আৰু ইয়াক অধ্যয়ন কৰি দৰৱেৰে ইয়াৰ চিকিৎসা আৰম্ভ কৰে। ইয়াৰ কাৰণে তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় আৰু মেডিকেল কলেজত তেওঁলোকে ঔষধ বিজ্ঞানৰ বিষয়ে প্ৰশিক্ষণ লয়। কেনেকৈ শৰীৰে বিভিন্ন ধৰণৰ ঔষধবোৰ অৱশোষণ আৰু নিষ্কাশন কৰি ইয়াৰ উপকাৰ আৰু অপকাৰৰ মাজত সমতা স্থাপন কৰিব পাৰে তাৰ প্ৰতি সতৰ্ক থকা। বিশেষকৈ ইনফেকচিয়াছ ডিজিজৰ বিৰুদ্ধে এণ্টিবায়'টিকৰ আৱিষ্কাৰৰ লগে লগে ডক্তৰসকলৰ এটা দৰ্শন হ'ল বেমাৰক আক্ৰমণ কৰা। লিখকে কৈছে যে পৃথিৱীত এনে কোনো মানুহ নাই যি নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব নিবিচাৰে, কিন্তু তাৰ বিপৰীতে প্ৰত্যেক মানুহে প্ৰতিদিনেই, আনকি ডক্তৰসকলৰো নিজৰ শৰীৰটো কোনোবা নহয় কোনোবা এফালে ক্ষতি হৈ গৈ আছে। প্ৰত্যেক মানুহেই নিজৰ শৰীৰটো ঠিকে ৰাখিবলৈ বা পুনৰুদ্ধাৰৰ বাবে ইচ্ছা কৰে যদিও তাৰ বাবে তেওঁ কি কৰিব লাগিব সেই কথা নাজানে। ইয়াৰ কাৰণ হিচাপে লিখকে কৈছে যে ডক্তৰসকল বেমাৰ আৰু দৰৱ কেন্দ্ৰিক। তেওঁলোকে তেওঁলোকৰ বেছিভাগ সময় আৰু চেষ্টা বেমাৰ বিচাৰি উলিয়াই ইয়াত দৰৱ প্ৰয়োগ কৰাতে ব্যস্ত থাকে। কিন্তু প্ৰকৃততে ক'বলৈ গ'লে শৰীৰটো পুনৰ উদ্ধাৰ কৰাতকৈ ইয়াক ধৰি ৰখাটো বেছি সহজ। বেমাৰ প্ৰতিৰোধ কৰিবলৈ শিকোৱাটো ডক্তৰসকলৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য হোৱা উচিত। প্ৰিভেণ্টিভ মেডিচিনৰ ক্ষেত্ৰত লিখকে কৈছে যে ইয়াৰ লগত জড়িত কাৰ্যসূচীসমূহে বেমাৰটো আৰম্ভণিতে ধৰা পেলাই ইয়াৰ ট্ৰিটমেণ্টৰ ওপৰতহে জোৰ দিয়ে। আপোনাৰ হাইপাৰ টেনশ্যন বা ডায়েবেটিছ যিয়ে নহওক, ডক্তৰে আপোনাৰ কলেষ্ট্ৰল লেভেলটো কিমান পৰিমাণে বেছি আছে সেইটো জানিব বিচাৰে, কিন্তু আপোনাৰ লাইফষ্টাইল পৰিৱৰ্তন কৰাৰ কথাটো আপোনাক নকয়, কাৰণ তেওঁলোক বেমাৰটো লৈহে জড়িত আৰু ইয়াক লৈ ব্যস্ত হৈ পৰে। তেওঁৰ মতে 6%তকৈও কম গ্ৰেজুৱেট ডক্তৰৰহে নিউট্ৰিশ্যনৰ ফৰ্মেল ট্ৰেইনিং থাকে, য'ত তেওঁ নাছিল। এই ক্ষেত্ৰত তেওঁ কৈছে যে তেওঁক যেতিয়া নিউট্ৰিশ্যন ছাপ্লিমেণ্ট লোৱাৰ কথা ৰোগীসকলে সোধে, তেওঁ কৈছিল যে সেইবোৰ কিয় খাব লাগে, তাতকৈ আপুনি ভাল ভাল খাদ্য খাওক, সেই কাম কৰিব। বিশেষকৈ ভিটামিন ছাপ্লিমেণ্টৰ ক্ষেত্ৰত তেখেতে কৈছিল যে সেইবোৰ খাই তেওঁৰ প্ৰেচাবখিনি দামী কৰাৰ বাহিৰে অইন একো কামত নাহে, যিটো কমেণ্ট প্ৰায়বিলাক ডক্তৰৰ ক্ষেত্ৰতে শুনা যায়। বিগত 23 বছৰীয়া প্ৰেক্টিছৰ সময়ত তেওঁৰ নিউট্ৰিশ্যন ছাপ্লিমেণ্টৰ ওপৰত কোনো ধৰণৰ অধ্যয়ন বা গৱেষণা নথকাৰ বাবে তেওঁ কোনো ধৰণৰ বিশ্বাস নাছিল এইবোৰৰ ওপৰত। কিন্তু যোৱা 7 বছৰৰ অধ্যয়ন আৰু গৱেষণাই তেওঁক নিউট্ৰিশ্যন ছাপ্লিমেণ্টৰ ওপৰত ধাৰণা সম্পূৰ্ণ সলনি কৰি দিলে আৰু যাৰ ফলস্বৰূপে তেওঁৰ প্ৰেক্টিছৰ ধাৰা সলনি হৈ গ'ল। কিছুমান ডক্তৰে তেওঁৰ দৰে নিউট্ৰিশ্যন ছাপ্লিমেণ্টক গুৰুত্ব নিদিয়াৰ দুটা কাৰণ আছে বুলি তেওঁ কৈছে। প্ৰথম কাৰণটো হৈছে কি, এইবোৰে তেওঁলোকৰ পেচেণ্টক শাৰীৰিকভাৱে ক্ষতি কৰিব পাৰে বুলি তেওঁলোকে সন্দেহ কৰে। কিন্তু তেখেতে কৈছে যে তেওঁলোকে বৈজ্ঞানিক গৱেষণাবিলাকক স্বীকাৰ কৰিবই লাগিব বা মানিবই লাগিব, কাৰণ ইয়াৰ সুফলৰ প্ৰভাৱ তেওঁৰ হাতত বহুত আছে আৰু এইবিলাকৰ গৱেষণা পত্ৰ ইতিমধ্যে বহু আগশাৰীৰ জাৰ্নেলত প্ৰকাশ হৈছে। নিউট্ৰিশ্যন ছাপ্লিমেণ্টক বিকল্প চিকিৎসা পদ্ধতি হিচাপে নোলোৱাৰ দ্বিতীয় কাৰণ হিচাপে লিখকে কৈছে যে প্ৰায়বিলাক প্ৰেক্টিছ কৰা ডক্তৰৰে
ডিজেনাৰেটিভ ডিজিজ হোৱাৰ কাৰণবিলাকৰ বিষয়ে জ্ঞাত নহয়। ইয়াৰ কাৰণ হিচাপে তেওঁ কৈছে যে প্ৰায়বিলাক প্ৰেক্টিছ কৰা ডক্টৰ আৰু ৰিচাৰ্চ চাইণ্টিষ্টবিলাকৰ মাজত এটা ব্যাপক ব্যৱধান থাকে, যাৰ কাৰণে নতুন নতুন আৱিষ্কাৰৰ বিষয়ে তেওঁলোক জ্ঞাত নহয় আৰু তাৰ ফলত তেওঁলোকে এই বিকল্প চিকিৎসা পদ্ধতি অৰ্থাৎ নিউট্ৰিশ্যনেল ছাপ্লিমেণ্টক বিকল্প চিকিৎসা পদ্ধতি হিচাপে মানি ল'বলৈ টান পায়। তেওঁ কৈছে যে ডক্টৰসকলে বিভিন্ন ধৰণৰ ঔষধ কোম্পানীবোৰক নতুন নতুন ঔষধ তৈয়াৰ কৰাৰ লগতে নতুন চিকিৎসা পদ্ধতি উদ্ভাৱন কৰিবলৈ দিয়া যেনহে লাগে। তেওঁ কৈছে যে ক্ৰনিক ডিজেনাৰেটিভ ডিজিজ এটা ডক্টৰে দিয়া ঔষধতকৈ শৰীৰে নিজেই ভালদৰে প্ৰতিৰক্ষা দিব পাৰে। এই নিউট্ৰিশ্যন ছাপ্লিমেণ্টৰ ধাৰণাটো বহু ডক্টৰে বুজি নাপালেও তেওঁৰ ৰোগীসকলৰ ওপৰত প্ৰয়োগ কৰি আচৰিত ধৰণে সফলতা লাভ কৰিছে। তাৰ উদাহৰণ হিচাপে তেওঁ কৈছে যে কেইবাজনো মাল্টিপল চিৰচিছ ৰোগীক তেওঁ হুইল চেয়াৰৰ পৰা নমাই স্বাভাৱিক জীৱন দিব পাৰিছে। ফাইব্ৰমাইলজিয়া ৰোগীয়ে তেওঁলোকৰ আগৰ জীৱন ঘূৰাই পাইছে। হাৰ্টৰ ট্ৰেন্সপ্লেণ্ট কৰিবলগীয়া ৰোগীয়ে তেওঁলোকৰ চাৰ্জাৰী কেঞ্চেল কৰাব পাৰিছে। বহু কেঞ্চাৰ ৰোগীয়ে আগৰ জীৱনলৈ ঘূৰি আহিব পাৰিছে। মুঠতে ক'বলৈ গ'লে নিউট্ৰিশ্যনেল ছাপ্লিমেণ্টৰ যিটো বিকল্প চিকিৎসা পদ্ধতি ই হৈছে মূলসুঁতিৰ এক চিকিৎসা পদ্ধতি। তাৰ পাছত লিখকে কৈছে যে আপুনি যদি এজন ৰোগী হয় তেনেহ'লে নেভাবিব যে এই ধাৰণাটো আপোনাৰ ডক্টৰে থাপ মাৰি ধৰি ল'ব, কাৰণ চিকিৎসাৰ ক্ষেত্ৰখনত বৰ্তমান ভিটামিন ছাপ্লিমেণ্ট হৈছে এটা গৰম সমস্যা। কিন্তু আপোনাৰ ডাক্তৰে নজনা কথাটো হৈছে যে নিউট্ৰিশ্যনৰ এই চমৎকাৰী প্ৰভাৱ, যিটো তেওঁ তৎক্ষণাত বিশ্বাস কৰা বস্তু নাছিল, আছিল 7 বছৰীয়া অত্যন্ত গৱেষণা আৰু অধ্যয়নৰ ফচল। অৱশেষত লিখকে কৈছে যে আটাইতকৈ ভাল খবৰটো হৈছে যে নিউট্ৰিশ্যনেল মেডিচিন প্ৰেক্টিছ কৰিবলগীয়া হ'লে আপুনি ডক্টৰ হোৱাৰ প্ৰয়োজন নাই। আপুনি বা ৰোগীজনে নিজেই চেষ্টা কৰি নিজৰ শৰীৰটো সুৰক্ষিত কৰি ৰাখিব পাৰিব।